ৰঙামণিৰ জীয়েক মেমনি ইতিমধ্যে লৰি ঢাপৰি ফুৰিব পৰা হ'ল। মাক মীনা আগতে বাৰীৰ চুকৰ দুকঠলীয়া ঘৰটোতে সোমাই থাকিছিল যদিও এতিয়া জীয়েককনো কেনেকৈ বান্ধি ৰাখে। জীয়েকৰ পিছে পিছে মাকেও ঘনাই পদূলি গচকিবলৈ বাধ্য হ'ল। পদূলিতে কেতিয়াবা হাৰলি বাইটি আৰু ওচৰৰে মুলুকাই ঘৈণীয়েকক পাই দুষাৰ কথা বতৰাও পতা হ'ল। সোণাজুৰি গাঁওখনত কি ঘটিছিল, কি ঘটি আছে বা কি ঘটিবলৈ গৈ আছে সেই সমস্ত বাইটিৰ গৰ্ভতে সোমাই আছে। বাইটিয়ে মুঠতে কৰিলেই হ'ল। বাইটিয়ে এদিন মীনাক ক'লে, তোমাৰখন যদি ৰামায়ণ তেনে মুলু আৰু বগীৰখন মহাভাৰত, বুজিছা, মহাভাৰত। এতিয়া আমুকি হাৰলিয়ে ৰঘুবীৰৰ ভাওখনকে গাই শুনাও বাৰু। বগীক কথাই বতৰাই চেহেৰা পাতিয়ে তোমাৰ ৰঙে বৰণে দেখিছাই কেনেহেনজনী। ৰূপাজুৰিৰ মানুহগাল হ'ল তোমাৰ কলিতা, তাৰো ভিতৰত তোমাৰ চিৰস্তাদাৰৰ ঘৰ বুলিলে বুলিবলৈকে নাই। মানে এই বগীৰ বাপেকে বগা চেহাবৰ লগত সনা পিঠা হৈ কেঁচাৰীত সোমাই লৈছিল। ইফালেও ধনে ধানে নদন বদন, বৰ পৰতাপী মানুহ আছিল কিন্তু দেই সেই মানুহ ঘৰ। হলেও বুলি মানুহটোৰ তিমান গপভেম নাছিল। গপত গঙাটোপ যেন হ'ল তোমাৰ বৰ এই হতচি হোৱা কিতাই দেখিছো হাৰলিৰ তেজটো পা শুই অন্ত নপৰা মানে দেখিছে। ঘূৰিলি নে ঘূৰ 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 বাপেকে আজি টেপুৰামক নগাদাৰে কেনেকে দুচোৱা কৰো চাই থাক। বাৰীত টেপুৰামৰ ৰাঙলী গাইজনী সোমাই দুদিন আগতে ভদৌৰ ঘৰৰ পৰা আনি ৰোৱা মালভোগ কলৰ পুলিটো মচমচকে চবোৱা দেখি হাৰলিয়ে তিতাথৰে ঘৰৰ ফালে লৰ ধৰিলে। মীনাই কিন্তু হাৰলিক যাওঁতে নঙলা খুলি ভিতৰ সোমোৱা নেদেখিলে। ওলাই আহোঁতেই বাইটিয়ে নঙলা নমৰাকৈ আহিছিল কিজানি। মোৰ বাৰী কলপুলিটোলৈ খেয়াল কৰিছে, চাই থাকিবি। মাউৰত যোৱা টেপুৰামৰ ভেটিত তিতা লাও গজিব, চাই থাকিবি। টেপুৰামৰ সকলো লেঠা পিঠা মাৰি লৈ মনটো হাত পৰাৰ লগে লগেই উলটি আহি হাৰলিয়ে আকৌ আৰম্ভ কৰিলে। বোলো কি কৈ আছিলো? গেলা গপটো দেখুৱাই ফুৰিছিল বৰপুতেক জয়ধনে। হলে পিছে হব কিডাল, আমাৰ মলুৱে সিহঁতৰ ঘৰতে যেনিবা মাজে মধ্যে হাল কৰবা ইটো সিটো কৰি দিয়েগৈ। ভনীয়েক এই বগী এদিন গুচি আহিল নহয় তাৰ লগতে। তাৰপিছত আৰু তোমাৰ থৈয়া নথৈয়া থৈয়া নথৈয়া। সোঁ হাতখন ওপৰলৈ দাঙি কঁকালৰ ওপৰ চোৱা ভাওনাৰ যুদ্ধৰ ভংগীত ভাঙি হাৰলিয়ে মীনাক পৰিস্থিতিটো বুজাবলৈ যত্ন কৰিলে। এমাহমান দেশান্তৰী হৈ কৰবাত কটোৱাৰ পাছত এহেঁতহাল গাঁৱলৈ ঘূৰি চেহা পেটাই চিৰস্তাদাৰক বন্দুক এটা দি থৈ গৈছে। এহেঁতহাল অহা বুলি গম পায়ে তোমাৰ জয়ধনে বন্দুকটো লৈ মটৰখনত উঠি আহিলেই নহয় খেদা মাৰি। বোলে আজি কাকো শুদাই নেৰিছো, সিহঁত হালকো আৰু মাজত কোনোবা সোমাবলৈ হলে তাৰো নিস্তাৰ নাই। এই দুটা চকুৰে বোলে হাৰলি বাইতে মিছা মাতিছে। হাৰলিয়ে এই দুটা নিজ চকুৰে দেখা কথা। মুলুৱে বগীক হাতত ধৰি টানি লৈ গৈ একেবাৰে অধিকাৰ প্ৰভুৰ ওচৰ পালেগৈ নহয়। প্ৰভুৱে আগতে কথাটো ঘুনুকঘানাককে নুশুনাও নহয়। বাপেকে নোহোৱা বুলি কথাটো কৈ হাৰলিয়ে ইফালে সিফালে কোনোবা আছে নেকি চাই লৈ মুখখন মীনাৰ কাণৰ ওচৰলৈ নি কলে, আচলতে বাপেকে নোহোৱানো কি আৰু কবলৈ কথা এষাৰ। মাইকীজনীতো মলুৰ 2 মাহ কি 3 মাহতে নৈ সিপাৰৰ কোনোবা এটাৰ লগত গলেই। কেলে আমাৰ গেমেহী বাইটিয়েহে যেনিবা ইয়াক ডাঙৰ কৰিলে। কাষৰে পাঁজৰে কোনো নথকাৰ কথাটো আকৌ এবাৰ চাই নিশ্চিত হৈ মীনাৰ কাণৰ কাষত ফুচফুচাই কলে, তোমাক কৈছো মলুৰ বাপেকনো কোন একমাত্ৰ ভগৱন্ত বস্তুৱেহে জানে। মুলুৱে বগীক হাতত ধৰি লৈ অনা দেখিয়ে প্ৰভুৰ কিবা এটা মনে গঠালে। কিবা এষাৰ কবলৈ শুনিবলৈ পাওঁতে কি পাওঁতে মটৰৰ শব্দ প্ৰভুৰ কাণত পৰিলেই নহয়। কথা বিষম বুজি প্ৰভুৱে আহ ভিতৰলৈ আহ বুলি নি সত্ৰৰ বৰ টৌ দুটাই দুয়োটাকে ঢাকি থলে। মুখৰ আগতে অধিকাৰ প্ৰভুক দেখি জয়ধনে বন্দুক তলমুৱা কৰিলে। প্ৰভুৱেও আৰু একো নজনাৰ নিচিনা ভাৱত বোলে কি সকামত বা অহা হল। সি জয়ধনে এতিয়া প্ৰভুক কি সমিধান দিয়ে। নাকটো মোহাৰি বুদ্ধিটো পাঙি বোলে হাতীগাঁৱৰ পিনৰ পৰা কালি নিশাৰ ভাগত বাঘ এইফালে হুৰাই দিয়া বুলি শুনিবলৈ পালো। যাওঁচোন বোলো আৰু বোলো প্ৰভুকো কথাটো জনাই থৈ যাওঁ। কাউৰী আৰু বগলীৰ যোৰা, বুজিছা, মানুহে মুলু বগীৰ কথা কয় কাউৰী আৰু বগলীৰ যোৰা বুলি কৈ হাৰলি বাইটি যাবলৈ ওলাইছিল। পিছে মীনাইহে ৰখালে। কিবা বাঘ হুৰাই দিয়া বুলি যে কলে, তাৰমানে কি ইয়াত বাঘ ওলাই নেকি?
মীনা পকিয়ালিৰ দাঁতিত চহৰৰ ওচৰত থকা ছোৱালী। সেই গুণে গাঁৱত বাঘ ওলোৱাৰ কথা জানিবনো কেনেকৈ? ওলাইতো নাকো। পিছে গাঁও বুঢ়া ঢুকাবৰ বছৰ হাৰলীয়ে মনত পেলোৱাৰ যত্ন কৰিলে। নহয়, ফুলজুৰিত বৰ পানী আহিব ঘূৰি বছৰৰ পৰা যেনিবা নাই। সোণাজুৰিৰ পৰা উজাই হাতীগাঁও, তাৰ পৰা উজালে নগা পৰ্বতলৈকে হাবিয়ে হাবি। গৰু ছাগলী বিচাৰি হাবিয়ে হাবিয়ে কেতিয়াবা বাঘ আহি সোণাজুৰিতো ওলাইছিলেহি। বাঘ ওলোৱাৰ কথাটো ওলালত হাৰলী ভিতৰি ভিতৰি উত্তেজিত হৈ পৰিল। নিশা খাই বৈ উঠি তুমি চোৱা পাতনিত চোৱা পেলাবলৈ ওলাইছা। সিফালে কোনোবা এটাই চিঞৰ লগালেই নহয় তোমাৰ, বাঘ ওলাইছে, ঐ বাঘ ওলাইছে। ক'ৰ আৰু চোৱা নিকা চাবলৈ আছে? তোৰে চোৱা ততে এৰি তুমি আকৌ ধমধমকে সুধা ঢেঁকীটোকে খুন্দাগে। ইফালে তোমাৰ ঢোল বজাব, কাঁহ বজুৱাই কাঁহ বজাব, একো নথকাই তোমাৰ টিঙতে কপাব। কেলে? মীনাই সুধিলে। কিনো আকৰিয়? ইমানখন সবাদত মানুহৰে বুকু কবি যায়। বন ৰজা হল বুলি ভয় নেখাই পাৰেনে? এবাৰ এনেকৈ উৰাই দিওঁতে হাবিৰ ফালে নগৈতো বাঘে ৰূপাজুৰি ফালেহে বাট লৈছিল। মেমনি ইমান পাৰে ছাগলী পোৱালি এটাৰ লগত চোতালতে উমলি আছিল। পিছ ঠেং দুটা থিয় কৰাই লৈ আগ ঠেং দুটা ওপৰলৈ কৰি তাক ঐ মানুহ এনেকে মানুহ বুলি মানুহৰ দৰে খোজ কঢ়াবলৈ লাগি থকা দেখি কি কৰিছা, দুখ পাব নহয় বুলি মীনা তাইৰ ওচৰ চাপি গল। তোমাৰ লগত মলহা মাৰি থাকিলে হাৰলী ইফালে দৈবাখন তল যাব বুলি হাৰলী বাইটিয়ে নৈ কিনাৰৰ ফালে পোনাবলৈ লওঁতেই সিফালৰ পৰা উন্মীৰে সৈতে সূৰুজপ্ৰভাক আহি থকা দেখিলে। হাৰলী বাইটি কি হল, ইমান খৰখেদাকেনো কেনি যায় বুলি নগোসানীয়ে সুধিবলৈহে পালে। হাৰলী জেং জেঙাই উঠিল। ইয়ে বোলে হাৰলী, সিয়ে বোলে হাৰলী, ইফালে হাৰলী ল নিমাকৰ তৰণি নাই। চকু দুটা নুমুদালৈকে তোমাৰ কিবা নিষ্ঠা আছেনে? মৰ হাৰলী কেনেকে মৰ, মৰ। আৰু কিবা কিবি ভোৰ ভৰাই তেওঁ নৈৰ ঘাটৰ ফালে গুচি গল। হাৰলী বাইটিৰ মনৰ কোনো থিৰ নাই। এই ৰুষ্ট আকৌ ঘূৰি পাকতে তুষ্ট। সেইকাৰণে সূৰুজপ্ৰভাই অকণো বেয়া নাপালে। মীনাৰ লগত সূৰুজপ্ৰভাৰ এই প্ৰথম মুখামুখি হ'ল। কথাবোৰতো শুনিয়ে আছে, পিছে চাৰিবেৰৰ ভিতৰত আবদ্ধ মীনাক দেখিবনো কেনেকৈ? অসূৰ্য স্পৰ্শাৰ লগত সূৰুজপ্ৰভা, মনতে ভাবিলে সূৰুজপ্ৰভাই। মেমনি আৰু উন্মীৰো এয়া প্ৰথম দেখা দেখি। ঘৰ দুটা ওচৰা ওচৰিয়ে যদিও মাজত ঘন বাহনিখন আছে। মানুহো নেদেখি মাত কথাও নুশুনি। ৰঙামণিয়ে মেমনিক কেতিয়াবা উটিয়াই মুটিয়াই কোবায়। তাইও বুলি এনেকে তেতুফালি ৰাউচি জোৰে যে বুঢ়ী গোসানীয়ে কয় ৭ সাগৰ ১৩ নদী সিপাৰলৈকে শুনিব পায়। উৰ্মিহঁতক দেখি মেমনিয়ে লাজ কৰি মাকৰ আঁৰলৈ দুয়োলৈকে চাই থাকিল। তুমিয়ে মিহিমাই বৌয়েক নহয় জানো? সুধিলে সূৰুজপ্ৰভাই। সোণাজুৰিত মীনাই এতিয়ালৈকে যি অকণ চিনাকি লাভ কৰিছিল সেয়া ৰঙামণিৰ ঘৈণীয়েক আৰু পিছলৈ মেমনিৰ মাকতে সীমাবদ্ধ আছিল। এই প্ৰথম তাই অন্য এটা চিনাকি পালে। মিহিমায়ে তাইক অৱশ্যে এতিয়ালৈ নব বুলিয়ে মতা হৈছেগৈ, কিন্তু আনে তাইক এই চিনাকিৰে নলয়। ছোৱালীৰ নাম কি ৰাখিছা? মেমনিৰ ফালে হাত এখন আগবঢ়াই সুধিলে সূৰুজপ্ৰভাই। বন্দনা। এওঁৱেই উন্মী নহয় জানো? মীনাই সুধিলে। মাকৰ আঁৰৰ পৰা বন্দনা ওলাই আহিল। উন্মী আৰু বন্দনা দুয়ো অলপ সহজ হল। মই বন্দনাৰ লগত খেলিব পাৰিমনে? উন্মীয়ে সুধিলে। আজিয়েই নহয়, মাকে কলে।